মঞ্চৰ সন্মুখত উপস্থিত থকা বিভিন্ন অঞ্চলৰ পৰা আহি আজিৰ সাংস্কৃতিক সন্ধিয়াৰ উপভোগ কৰিবৰ কাৰণে অহা মোৰ পৰম শ্ৰদ্ধাৰ ভক্তপুৰাণ ৰাইজ আৰু লগতে আজিৰ এই সাংস্কৃতিক সন্ধিয়াৰ মোৰ পৰম শ্ৰদ্ধাৰ সংস্কৃতিপ্ৰেমী ৰাইজ, পোনপ্ৰথমতে আপোনালোকৰ সকলোলৈকে শ্ৰী শ্ৰী লক্ষ্মী পূজা উপলক্ষে পলমকে হ'লেও সকলোকে মোৰ তৰফৰ পৰা হিয়া ভৰা শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ। শ্ৰী শ্ৰী লক্ষ্মী পূজা উপলক্ষে আজি সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উন্মোচন কৰাৰ কাৰণে মোক আমন্ত্ৰণ কৰাৰ কাৰণে এই শ্ৰী শ্ৰী লক্ষ্মী পূজা কমিটিৰ সমূহ বিষয়ববীয়াসকলক অশেষ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সকলোৱে জানে যে মই বকুল বৰ্মন, যদিও আজি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ নামাকৰণেৰে আমাৰ এখন চৰকাৰৰ মুখ্য কাৰ্যবাহী পৰিষদ আৰু মোৰ দায়িত্বত বঙাইগাঁও জিলা, ধুবুৰী জিলা, দক্ষিণ চামৰা আৰু ৰাভা আসাম বাদ দি যি আমাৰ গোৱালপাৰা জিলা আছে, সেই গোৱালপাৰা জিলাৰ অভিভাৱক হিচাপে আমাৰ এই অঞ্চলসমূহৰ উন্নয়নৰ কাৰণে, বিকাশৰ কাৰণে এই অঞ্চলত আমাৰ মানুহে হাজিৰা মুজুৰা কৰি খোৱা, আমাৰ এই অঞ্চলত আৰ্থিক অনাটনৰ কাৰণে শিক্ষা ব্যৱস্থাৰ পৰা বঞ্চিত হোৱা, আমাৰ এই অঞ্চলত ৰাস্তা ঘাট নথকা, শিক্ষা ভাল ব্যৱস্থা নথকা, স্বাস্থ্য ব্যৱস্থা নথকা এই অঞ্চলসমূহক আমি কেনেকৈ এই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখনৰ জৰিয়তে আমাৰ এই অঞ্চলৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক কমতাপুৰ নামাকৰণেৰে এখন এই অবিভক্ত গোৱালপাৰা জিলাৰ BTC আৰু ৰাভা আসামক বাদ দি যি আমাৰ আছে সেই অঞ্চলক লৈ আমাৰ এই অঞ্চলৰ শাসন ব্যৱস্থা আমাৰ ওপৰত অৰ্পণ কৰিছে। আৰু এই শাসন ব্যৱস্থা অৰ্পণ কৰাৰ আগ মুহূৰ্তত মই আজি সঁচাকৈ খুবেই আনন্দিত। যেতিয়া এই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখন গঠন হ'বলৈ আগবাঢ়িছিল, মোৰ মামাৰ ঘৰ সন্মুখত সকলোৱে জানে স্বৰ্গীয় কৰুণা ৰায় আৰু আমাৰ স্বৰ্গীয় নকুল চন্দ্ৰ ৰায় মই ভাগিন, গতিকে সেই উপলক্ষে মই এই মাজগাঁৱৰ বাসিন্দা হিচাপে মই নিৰ্বাচিত কৰিছিলোঁ। কাৰণ মোৰ বাপৰ ঘৰ চিডলি, কিন্তু মোৰ মাৰ ঘৰ মাজগাঁও, আৰু সেই অনুসৰি মই মাজগাঁৱৰ বাসিন্দা হিচাপে এই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখনৰ মূল দায়িত্বৰ কাণ্ডাৰী হিচাপে মই দায়িত্ব হাতত গ্ৰহণ কৰি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সচিবালয় আমি অনুষ্টুপীয়াকৈ উন্মোচন কৰি আজি আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ এই পৰিষদীয় অঞ্চলত বিশেষভাৱে মাজগাঁৱত তিনিটাকৈ আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ এই মাজগাঁৱৰ বাকী ৰাইজৰ সন্তান হিচাপে আজিৰ এই মাজগাঁওখনৰ কোচ ৰাজবংশীকে ধৰি যি জাতি জনগোষ্ঠী সূত্ৰধৰ নাথ যোগী কলিতা আমি আছোঁ, একেলগে মিলি এই অঞ্চলৰ ৰাইজ যাতে আমি কোনো কাৰণতে বঞ্চিত নহওঁ, আমি এই অঞ্চলৰ ৰাইজ যাতে সকলোৱে উন্নতিৰ জখালেৰে আমি আগবাঢ়ি একেলগে সমান্তৰালভাৱে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অংগীদাৰ হ'ব পাৰোঁ। সেই অংগীকাৰ হোৱাৰ কাৰণে মই এই মোৰ মাৰ জন্মগ্ৰহণ কৰা মোৰ এই গাঁওখনকে মোৰ গাঁও হিচাপে ইতিমধ্যে মই ঘোষণা কৰিছোঁ। আৰু লগতে মই মাজগাঁৱৰ বাসিন্দা হয়তো খুব কম সময়ৰ ভিতৰত এই চলিত অক্টোবৰ মাহৰে 26 তাৰিখৰ ভিতৰত মই মাজগাঁৱত মোৰ যি নিৰ্মিত ঘৰ, এই ঘৰত মই প্ৰৱেশ কৰিম। মই আশা কৰিম যে এই মাজগাঁওবাসী ৰাইজৰ প্ৰত্যেক ঘৰে ঘৰে যাতে মই উন্নয়ন বিকাশ সাধন কৰিব পাৰোঁ, প্ৰত্যেকখন ঘৰৰে অভাৱ অভিযোগসমূহ যাতে নাইকিয়া কৰিব পাৰোঁ,
কোনোবাই যদি বৃদ্ধ পেঞ্চন পোৱা নাই, কোনোবাই যদি অৰুণোদয় পোৱা নাই, কোনোবাই যদি চৰকাৰী আঁচনিসমূহ পোৱা নাই, তেতিয়াহ'লে মাজগাঁৱত মোৰ এই ঘৰত আপোনালোকে আহিব পাৰিব। সকলোৰে কাৰণে দুৱাৰ খোলা। যি সমস্যাই নাথাকক কিয় সমাধান কৰাৰ কাৰণে মাজগাঁওবাসীৰ মোৰ এই মাৰ এই ভূমিপুত্ৰৰ পৰা মই এই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখন পৰিচালনা কৰাৰ কাৰণে মই দেহ প্ৰাণ মন মই উৎসৰ্গিত কৰিম। গতিকে যি সময়ত সদৌ কোচবিহাৰী ছাত্ৰ সন্থাৰ নেতৃত্ব বহন কৰিছিলোঁ, ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰ দাবী যেতিয়া সংগ্ৰাম কৰিছিলোঁ, যেতিয়া অনুসূচিত জনজাতিৰ কাৰণে আমি আন্দোলন কৰিছিলোঁ, সেইখিনি সময়ত কোনেও আমাৰ এই কোচবিহাৰী অধ্যুষিত অঞ্চলসমূহত নিজকে কোচবিহাৰী হিচাপে পৰিচয় দিয়ে আগবাঢ়ি নোহোৱাৰ প্ৰতিফলন আজি আমিও এতিয়া অনুসূচিত জনজাতিৰ মৰ্যাদাৰ পৰা বঞ্চিত হৈ আছো। যদিও আজি আমি ৰাজ্য লাভ কৰা নাই, তথাপিও সেই ৰাজ্যৰ নামাকৰণেৰে আমি আজি কমতাপুৰ, সেই নামাকৰণেৰে আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ লাভ কৰিবলৈ সক্ষম হৈছোঁ। এই অঞ্চলৰ বহুবাসী ৰাইজে বিশেষভাৱে নাজানিব পাৰে। আজি আমাৰ এই মাজগাঁৱতে হওক বা আমাৰ বঙাইগাঁও জিলাতেই হওক বা অবিভক্ত গোৱালপাৰা জিলাতেই হওক, আমি সংৰক্ষিত শ্ৰেণীৰ আমি বাসিন্দা হোৱা স্বত্বেও আমাৰ ভূমি, আমাৰ মাটি আমি সংৰক্ষিত কৰি ৰাখিব পৰা নাই। যিকোনো মানুহ আহি আমাৰ মাটি ক্ৰয় কৰিব পাৰিছে, কিনিব পাৰিছে, যিকোনো মানুহক আমি মাটি বিক্ৰী কৰিব পাৰিছোঁ। সেই নিয়ম কানুন আমাৰ নথকাৰ কাৰণে আজি আমাৰ এই মাজগাঁও বৰ্তমান সময়ত আমাৰ যিসমূহ আজি এই সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উপভোগ কৰিবলৈ আহিছে, হয়তো তেওঁলোক কাইলৈ পাহাৰলৈ যাব আৰু নতুবা কোনোবা খাচ মাটিত গৈ তেওঁলোকে এক চনা মাটিত গৈ তেওঁলোকে ঘৰ নিৰ্মাণ কৰি থাকিব। আৰু সেই ঘটনা মই নিশ্চয়কৈ মই দেখিবলৈ পাইছোঁ। আৰু সেই কথা মই আজি সেইকাৰণে ক'ব বিচাৰিছোঁ যে এতিয়াও যদি আমি সচেতন নহওঁ, নিজৰ ঘৰৰ কথা যদি আমি এতিয়াও চিন্তা চৰ্চা নকৰোঁ, যদি আমাৰ এই মাজগাঁওবাসী ৰাইজ যদি আজিৰ তাৰিখত সজাগ সচেতন নহয়, যদি চকাপাৰা ৰাইজ যদি সজাগ সচেতন নহয়, যদি আজি আমাৰ এই শিৱচলা ৰাইজ যদি সজাগ সচেতন নহয়, যদি আমাৰ খণ্ডৰ সচেতন নহয়, তেতিয়াহ'লে আমাৰ এই অঞ্চল কিন্তু আমি এটা সময়ত যিধৰণে আজি বঙাইগাঁৱত আজি আমি বজাৰ কৰিবৰ কাৰণে বঙাইগাঁও টাউনলৈ যাম বুলি কওঁ, একটা সময়ত মাজগাঁও আমাৰ টাউনলৈ যাম বুলি আমি ক'ব লাগিব। গতিকে মই আজিৰ এই শ্ৰী শ্ৰী লক্ষ্মী পূজা লগত সংগতি ৰাখি সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উন্মোচন কাৰ্যসূচীত যিধৰণে মোক আজি আমন্ত্ৰণ কৰি লৈ আহি যি শুভেচ্ছা মোক শুভেচ্ছা তথা আশীৰ্বাদ প্ৰদান কৰিলে, মই তাৰ কাৰণে মাজগাঁওবাসী ৰাইজক অশেষ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ যে মই থকা সময়ত কোনো এখন এই অঞ্চলৰ ৰাইজ বা আমাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদবাসী ৰাইজে হওক, কোনেও যাতে আমাৰ অন্যায় অত্যাচাৰৰ যাতে সন্মুখীন নহয়, তাৰ কাৰণে সদায় কঠোৰভাৱে দৃষ্টি নিক্ষেপ কৰি থাকিম। আৰু প্ৰতিজন কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ দুৰ্যোগৰ দিনত আৰু সেই অপমানৰ দিনত আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মই মুখ্য কাৰ্যবাহী পৰিষদ হিচাপে আৰু এই মাজগাঁৱৰ মই বাসিন্দা হিচাপে মই আপোনালোকক আজি লক্ষ্মী পূজাৰ সময়ত মই প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ, লাগিলে নাখাই মৰিম, তথাপিও নিজৰ এই অঞ্চলৰ ৰাইজক উদ্ধাৰ কৰিম এই প্ৰতিশ্ৰুতি প্ৰদান কৰি সদৌ শেষত সকলোকে পুনৰবাৰ অশেষ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰি আজিৰ এই শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ লগত সাংস্কৃতিক সন্ধিয়া যি অনুষ্ঠিত কৰিছে, ধুমুহা বৰষুণ আহিব পাৰে, কিন্তু ৰাইজ সাজু হৈ আছে নাচিবৰ কাৰণে, ফূৰ্তি কৰিবৰ কাৰণে, হয়নে নহয় ৰাইজ? গতিকে এতিয়া আৰু বিশেষ ইমান দীঘল মানে দীঘলীয়া দীঘলা আৰু মানে ভাষণ নেদো, এইখিনিকে কৈয়া গোটাখনকে আৰু একবাৰ মাৰ চৰণত শ্ৰী শ্ৰী লক্ষ্মী পূজা উপলক্ষে তাতে গোটাহানেৰে ঘৰে ঘৰে ধনে চনে ভৰিয়া পৰে অগপেকে কামনা কৰিয়া মোৰ বক্তব্য এইখিনিতে সামৰণি মাৰিয়া আজিৰ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চখন